আমাৰ মাছৰ মূৰ আৰু কচু ভাজি ৰেডি হৈ গ'ল। এতিয়া মই নমাই লওঁ। নমস্কাৰ, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি মই মাছৰ মূৰে আৰু কচু থুৰে বনাম বুলি ভাবিছোঁ। আৰু কিনো লৈছোঁ মই বনাবলৈ তাকে আপোনালোকক দেখাই দিছোঁ। এয়া কচু থুৰ আছে, মাছৰ মূৰ আছে, এয়া কণ বিলাহী, এটা ভোট জলকীয়া লৈছোঁ, এয়া পিঁয়াজ আৰু নহৰু আদাৰ পেষ্ট লৈছোঁ, এয়া গোটা জিৰা, এয়া ধনিয়া পাউডাৰ আৰু এয়া ফিছ মছলা। এতিয়া কেনেকৈনো বনাম আপোনালোকক দেখাম। এতিয়া তেল গৰম হৈ গ'ল, এতিয়া মই মাছৰ মূৰটো দি দিছোঁ। এতিয়া মই মাছৰ মূৰটো কাঢ়ি লৈছোঁ। এতিয়া পিঁয়াজ আদা নহৰু দি দিছোঁ। জিৰা দি দিছোঁ। হালধি দি দিলোঁ। কণ বিলাহীকেইটা দি দিছোঁ আৰু জলকীয়াটো দি দিছোঁ। আপোনালোকে জ্বলা সৰহকৈ খালে সৰহকৈ দি ল'ব পাৰিব। মই জ্বলা নাখাওঁ কাৰণে কমকৈ দিছোঁ। আপোনালোকে বনাই খাব, বহুত ধুনীয়া লাগে খাবলৈ। মই ইয়াত ধনিয়া পাউডাৰ দি এতিয়া বিলাহীটো গলি গ'ল, মই কচুখিনি দি দিছোঁ। নিমখ দি দিম। মিডিয়াম কৰি পেলাই ঢাকি দিম। এতিয়া এয়া কচুটো গলিবলৈ আৰম্ভ কৰিছে। ইয়াত মই এতিয়া মাছৰ মূৰটো দি পেলাই ভাঙি দিম। Your taste in tunes and everything you ooze, the tempo of your beat, you bleed a melody, no one can control that. এয়া আমাৰ মাছৰ মূৰ আৰু কচু ভাজি ৰেডি হৈ গ'ল। এয়া মই নমাই লওঁ। Can I follow you?